खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 8 सेप्तेम्बर 2023 बाराय जाबाय शुक्रबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। गुवाहाटी नोगोरमानि सिङाव थानाय हाथिगाव साखाथिनि राजा लामायाव सासे आइजोनिफ्राय बाइकजों थांनाय सानै दुथां सुबुंफोरा आइजोनि बेगखौ सिख'ना लांदों। रां लुथिनाय आइजोनि मुङा जाबाय गामा सिं, आमसिं जराबादनि थागिबि। गामा सिंआ नारेंगी SBI ब्रान्चनिफ्राय रांखौ बख'नानै न' फारसे थांगासिनो दंमोन। बे समावनो बे जाथाया जादों। उनाव बे आइजोआ पुलिसनो केस होनाय जादों। दा बे जाथायनि सायाव दायनिगिरिफोरखौ नागिरनाय खामानिया सोलिगासिनो दङ। धुबरी डिस्ट्रिक्टनि सिङाव थानाय बिलासीपारानि हाग्रा साखाथिनि गामियाव माखासे गामिफोराव हाबनानै हाग्रानि मैदेरा उदखार खालामफैदों। हाग्रानि मैदेरा आदारनि आंखालाव नागिरफैनानै अदेबानि आदार नागिरफैनानै गामि गेजेराव हाबफैनानै गोबां मानसिफोरनि न' बांफोरखौ सिफायनानै सिलिंखार आरो थेर-बेथेर खालामदों। मुस्लिम सुबुङा हिन्दुनि मन्दिराव हाबनानै मुसुखा सिफायदों। बाक्सा डिस्ट्रिक्टनि सिङाव थानाय सालबारि ओनसोलाव मुस्लिम धोरोमनि दुथां सुबुङा हिन्दु मन्दिराव हाबनानै हिन्दुनि मन्दिरनि मुसुखाखौ सिफायना गारहरदों आरो बे जाथाया सालबारिनि सिङाव थानाय गियाटी गावनि गणेश मन्दिराव जादोंमोन। তেখেতে আমাৰ মূৰ্তিটো আৰু আমাৰ যিটো মূৰ্তি থকা জাগা সেইখিনি হাতুৰিৰে ভাঙি থকা আমি দেখি পাওঁ আৰু এই দেখি আমি থাকিব নোৱাৰা হওঁ আৰু তেখেতক লগে লগে মাতিবলৈ চেষ্টা কৰোঁ। মেনেজাৰক মাতোঁ। মেনেজাৰক কোৱা হয় যে এই কামটো ভুল হৈছে, তেওঁলোকে এনেকৈ কৰিব নালাগিছিল। গতিকে আমি আমাৰ জ্ঞাতিগাঁও সমাজৰ ফালৰ পৰা আমি এই যে সনাতন ধৰ্মী লম্বী হিচাপে তেখেতক উনুকিয়াই দিওঁ। দ্বিতীয়বাৰৰ পৰা তেখেতে এনেধৰণৰ আমি আগতো শুনিছোঁ তেখেতে আমাৰ জ্ঞাতিগাঁৱত আৰু বেলেগ বেলেগ স্কুলৰ মাটি কাঢ়ে, কোনোবা মানুহৰ মাটিৰ তাতো মাতিবলৈ চেষ্টা কৰে। আজিৰ ডেটত আমাৰ মন্দিৰলৈ তেখেতে সোমাইছে। গতিকে আমি তেখেতক একদম স্পষ্ট উনুকিয়াই দিছোঁ, আমাৰ গাঁৱত এনেকুৱা ধৰণৰ যদি কেতিয়াবা আৰু তেখেতে এনে ষ্টেপ লয় তেতিয়াহ'লে তেখেতক আমি স্পটত তাৰ ব্যৱস্থা ল'ম। আমি বিচাৰোঁ যে প্ৰশাসন বিভাগে দ্বিতীয়বাৰ আমাক এইটোৰ যিটো তেখেতে ভুল কৰিছে ইয়াৰ উচিত তদন্ত লয় আৰু তেখেতক বিহিত শাস্তি প্ৰদান কৰে। এইখিনি আমি ক'ব বিচাৰোঁ আমাৰ এই গাঁও আমাৰ থানাখন 50 মিটাৰ দূৰত মাত্ৰ, তথাপিও এতিয়ালৈকে থানাৰ পৰা আমাৰ ওচৰত কোনো ধৰণৰ খবৰ লোৱা নাই আৰু তেখেতে নিজাববীয়া নিজৰ পাৱাৰ দেখুৱাই পেলাই আমাৰ মন্দিৰত সোমি পেলাই আমাৰ ইজ্জত, আমাৰ মানুহ, আমাৰ নিজৰ জাতিটোক তেখেতে আঘাত কৰিবলৈ চেষ্টা কৰিছে। সেইকাৰণে তেখেতক স্পষ্টভাৱে আমি জনাইছোঁ দ্বিতীয় আৰু এই যদি তেখেতৰ কোনো উচিত শাস্তি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি তেখেতৰ আমি সমূহ ৰাইজে তেখেতৰ ব্যৱস্থা ল'ম। তাৰমানে আজি ৰাতিপুৱাৰ ভাগত আমি যেতিয়া দুই এজনে আমাক খবৰ দিলে যে আমাৰ জ্ঞাতিগাঁও স্থিত যিটো আমাৰ গণেশ মন্দিৰ আছে, আমাৰ মেইন ৰাস্তা বা ফাৰ্ষ্ট গেট টু ছেকেণ্ড গেট, তাৰ মাজত যিটো আমাৰ গণেশ মন্দিৰ আছে তাত মানে ফাতেমাবাদ টি ষ্টেটৰ ফালৰ পৰা কিবা কাম কৰিছে, শিল বালু পেলাইছে, কিবা মন্দিৰ চন্দিৰ ভাঙি আছে, এনেকৈ আমি এটা খবৰ পালোঁ। খবৰ পাই পেলাই আমি কেইজনমান আহিলোঁ ঘটনাস্থলীত। আহি পেলাই দেখোঁ তো তাত মন্দিৰটো অলৰেডি ভাঙি দিলে। তাত যিটো আমাৰ মূৰ্তি আছিল, মূৰ্তিবিলাক সেই সময়ত নাই। মূৰ্তিবিলাক মানে সিহঁতে আগতে আঁতৰাই দিছে, আঁতৰাই প্ৰায় আপোনাৰ 300 মিটাৰ 400 মিটাৰ দূৰত লৈ পেলাইছে। তো আমি মৰ্মাহত হৈছোঁ তাৰমানে। আৰু কথাটো হ'ল কি, সেইটোৱে মন্দিৰটো হ'ল আপোনাৰ ৰানিং অৱস্থাত থকা মন্দিৰ। কোনো নতুন কনষ্ট্ৰাকশ্যন হ'লে আমাৰ তাত ক'ব লগা একো নাছিলে। সেইটো আজি 92ৰ পৰাই আমাৰ সমাজে তাত আমি বছৰিত পূজা কৰোঁ। প্ৰতিদিনে আমাৰ তাতে চাকি বন্তি দিয়ে আমাৰ গাঁৱৰ ৰাইজে। তো তেনেস্থলত গাঁৱৰ মানুহক কোনো ধৰণৰ তেখেতসকলে গাঁৱৰ মানুহৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ আকস্মিকভাৱে আহি পেলাই তেখেতসকলে মন্দিৰটো এনেকৈ ভাঙি ছিঙি পেলাই, মানিছোঁ তেখেতসকলে ৰিন'ভেশ্যন কাম কৰিব, তো ৱেলকাম কৰিছিলোঁ আমি তেখেতক। আপোনালোকে কৰাটো ঠিকে আছে, কিন্তু আপোনালোকে কৰা ৰাস্তাটো হোৱা নাই। আপোনালোকে এটলিষ্ট আমাৰ ৰাইজৰ লগত অৱগত কৰাব লাগিছিল, ৰাইজৰ সমাজ আছে। তো আৰু ইয়াত এটা কি হ'ল কি, ক'ব নাপায় তথাপিও ক'ব লগা বাধ্য হৈছোঁ। তাৰমানে আমাৰ বিপৰীত ধৰ্মী যিটো আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ, ভিতৰত মিস্ত্ৰীবিলাকে সিহঁতে জোতা চোতা পিন্ধি চেণ্ডেল টেণ্ডেল পিন্ধি সোমাই পেলাই তাত
ভাঙা চিঙা কৰি আছে তো অবভিয়াছলি বেইং এ হিন্দু অলপ মনত অলপ আঘাত পাইছোঁ তেনেস্থলত আমি গাঁৱৰ গোটেই ৰাইজ আহি পেলাই আমি পোনচাতে আমি কামটো আমি বন্ধ কৰিবলৈ তেখেতসকলক কিবা কৰিলোঁ তেখেতসকলে কামটো বন্ধ কৰিল মেনেজাৰ মাতিলোঁ মেনেজাৰ আহিল আৰু মফিজুদ্দিন যাৰ ছত্ৰছায়াত কামটো হৈ আছিলে তেখেতে ঠিকাদাৰী আচলতে তেখেতে বাগানৰ কোনো এমপ্লয়ী নহয় মই জানাত তেখেতে ঠিকাদাৰ হয় তেখেতে মানে কামখিনি কৰাই আছিলে আৰু আপোনালোকে জানিব মানে আপোনালোকেও যদি হয় তেনেকৈ যদি আপোনালোকৰ কোনোবা ধৰ্মীয় অনুষ্ঠানত যদি বেধৰ্মী এজন মানুহ গৈ পেলাই তেনেকৈ আকস্মিকভাৱে তেনেকুৱা কিবা এটা কৰে নিশ্চয় কোনোবা নহয় কোনোবাৰ মানে অন্তৰত আঘাত হ'ব তো তেনেস্থলত আমি সেইটো বিচৰা নাই তো আমি কামখিনি বন্ধ কৰি আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ তেখেতসকলে আহি পেলাই ক্ষমা প্ৰাৰ্থনা বিচাৰিছে তথাপিও আমি আশ্বস্ত হ'ব পৰা নাই তাৰমানে नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि